হেল্ল' নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ৱেলকাম বেক টু দ্য যাযাবৰী জীৱন যাত্ৰা। আজি দেওবাৰ আৰু মই চিন্তা কৰিছোঁ যে এডোখৰ জেগালৈ যাওঁ। তেন্তে বলক আজিৰ যাত্ৰাটো আৰু এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে কি হ'লগৈ, মই এতিয়া যাত্ৰা কৰি আছোঁ, কিন্তু যিখিনি জেগাত যাম বুলি চিন্তা কৰিছিলোঁ সেইখিনি কিবা কাৰণত আজি যোৱা নহ'লগৈ। মানে প্লেনটো কেঞ্চেল হ'লগৈ। সেইকাৰণে মনটো ভালো লগা নাই, কি কৰিব উপায় নাই। সেইকাৰণে চিন্তা কৰিছোঁ কি কৰা যায়। সেইকাৰণে এতিয়া অলিয়ে গলিয়ে এনেই যেনি তেনি ঘূৰি ফুৰিছোঁ আৰু এবাৰ ইপিনে যাওঁ এবাৰ সিপিনে যাওঁ। তাৰপৰা বাছ এখন লৈ লৈছোঁ। এতিয়াতো হায়দৰাবাদত এটা বস্তু ভাল, আপোনাৰ 100 টকাতে মানে আপোনাৰ বাছখন পায়গৈ 24 ঘণ্টাৰ কাৰণে। আপুনি যিকোনো বাছত উঠি যাব পাৰে আৰু সেয়াই মই কৰি আছোঁগৈ। এয়া হাইটেক চিটি হয়গৈ। তাৰপিছত এতিয়া প্লেনটো কেঞ্চেল যেতিয়া হ'লগৈ, মনটো একদম ভাল লগা নাই। কাৰণ বহুত চিন্তা কৰি মেলি মই আজি যাওঁ বোলো সেইডোখৰ জেগালৈ, তাৰপিছত তেনেকৈ ভিডিঅ' বনাম, ভালে প্লেনিং কৰিছিলোঁ। সেইকাৰণে মই ঘৰলৈ ঘূৰি আহিলোঁ। আজি তাৰপৰা দেওবাৰ আছিলে, সেইকাৰণে কি চিন্তা কৰিলোঁ কি কৰা যায়গৈ। সেইকাৰণে মই অলপ মাংসই লৈ আহিলোঁ, মুৰ্গীৰ মাংস এয়া, আৰু লগতে মাংসই আজি বনাওঁ বুলি চিন্তা কৰিছোঁ। তেন্তে বলক আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ, ট্ৰেভেল ভিডিঅ' নহয় কিন্তু বেলেগ আৰু এতিয়া গম পাইছে। এতিয়া অলপ আগতে মই দেখুৱালোঁ এয়া হ'ল দৈ, মানে সেয়া দৈ আছিলে, তাৰপিছত সেয়া হালধি আছিলে, তাৰপৰা এয়া আপোনাৰ মিঠাতেল হয়গৈ, তাৰপৰা এইটো জিঞ্জাৰ গাৰ্লিক পেষ্ট হয়গৈ। তেতিয়া এইখিনি মিক্স কৰি মেলি আজি আমি মাংস বনাম। কেনেকুৱা সোৱাদ হয়গৈ গম নাপাওঁ, কিন্তু বলকচোন ভিডিঅ'টো আমি এনেকৈ আগবাঢ়ি গৈ থাকোঁ আৰু তেতিয়া দেখা যাবগৈ। তাৰপিছত থাকিলে এয়া নিমখ নহয় জানো। তেতিয়া কি কৰিলোঁ, গোটেইখিনি মিক্স কৰিলোঁ। এতিয়া নিমখে হালধিয়ে তাৰপিছত দৈয়ে মিঠাতেলে গোটেইখিনি মিক্স কৰি মেলি তাৰপৰা অলপ সময়ৰ কাৰণে থৈ দিম। অলপ সময় মানে 15 মিনিট বা আধা ঘণ্টামান। মই ফ্ৰিজত থোৱাগৈ নাই, বা এনেকৈ থ'লে হ'লগৈ। আৰু এইটো যিটো ৰেচিপি হয়গৈ, এনেকুৱা নহয় যে বহুত এক্সট্ৰা অৰ্ডিনেৰী কিবা হয়গৈ, ইয়াত বেলেগ একো নহয়। তাৰপিছত এতিয়া আমি কি কৰোঁ, মই বিলাহী কেইটামান ল'লোঁ, বিলাহী 2টা ল'লোঁ, তাৰপৰা 2টা পিঁয়াজ ল'লোঁগৈ, তাৰপৰা এয়া হ'ল ধনিয়া আৰু লগতে 4টা জলকীয়া। এইখিনি মই এতিয়া মিক্সিত মানে খুন্দি ল'ম আৰু একে কথা আৰু খুন্দি লোৱা, ঘূৰাই লোৱা যিয়ে আৰু এনেকুৱা নহয় যে আকৌ মিক্সি হ'লেহে গোটেইখিনি কাম কৰিব পৰা যাব। ইয়াত মই যিখিনি এই বস্তুখিনি বনাই আছোঁ একদম নৰ্মেলকৈ, একো নহ'লেও বনাব পাৰি, দেখিছে নহয়। মানে খালি মোৰ ওচৰত এতিয়া মিক্সিটো আছে কাৰণে আৰু সহজে অলপ এলেহুৱা মানুহটো, বুজি পাইছে, খোৱা বোৱা এইবোৰ বনোৱাত হওক, খোৱাত হওক, আৰু বহুত বেলেগ কামত অলপ এলাহ লাগে। সেইকাৰণে এলেহুৱা যেতিয়া, সেইকাৰণে মিক্সিতেই এইখিনি গুড়ি কৰি ল'লোঁ আৰু মানে একদম পেষ্ট টাইপৰ বনাই ল'লোঁ। তাৰপৰা ইয়াত পানী চানী একো দিয়া নাই দেই। তাৰপৰা সেইখিনি এতিয়া মই কি কৰিলোঁ, কেৰাহী এটা বহাই দিলোঁগৈ। দেখিলে নহয় একদম পূৰা ফ্লেমটো হাই ফ্লেমত দি মেলি বহাই দিলোঁ। তাৰপিছত এতিয়া এই পেষ্টখিনি মই এই কেৰাহীটোৰ ভিতৰত মানে দি দিম। ইয়াত কিন্তু আৰু মই একো নিদিওঁ দেই, মানে তেলো নিদিওঁ বা পানীও নিদিওঁ, একো মিক্স নকৰোঁ। অলপ মানে ফ্ৰাই টাইপৰ কৰি ল'ম। কেলৈ ফ্ৰাই লেখীয়া কৰিমগৈ, কাৰণ অলপ কেঁচা সেইটো সোৱাদটো টাইপৰ থাকিব, বা সেইটো কি কয় আৰু মানে বুজি পাইছে আৰু, সেইটো যাতে নাইকিয়া হৈ যায় গোন্ধটো। সেইকাৰণে অলপ সময় মানে 5-10 মিনিটমান অলপ মই ফ্ৰাই কৰি লৈছোঁগৈ। হাই ফ্লেমত নহয়, অলপ মিডিয়াম ফ্লেমত মানে মই কৰিছোঁ আৰু। তাৰপিছত আচলতে কি হৈছেগৈ, মই বাওঁ হাতেৰে ফোনটো লৈ আছোঁ, বুজি পাইছে, আৰু সোঁ হাতেৰে আপোনাৰ এই মিক্স কৰি আছোঁ। সেইকাৰণে এইটো মানে গোটেই ফুটেজটো লৰি আছে, গম পাইছে। আপোনালোকে মেনেজ কৰিব আৰু নহয় জানো। এতিয়া কি কৰিলোঁ, আধা ঘণ্টামানৰ পাছত এইটো লাহে লাহে আপোনাৰ এই পানীখিনি যিখিনি ওলাইছে, কাৰণ মিক্সিত দিছোঁগৈ, তাৰপৰা বিলাহী আছিলে, তাৰপৰা জলকীয়া আছিলে, গোটেইখিনি তাৰ নিজৰ পৰাই অলপ পানী ওলাবলৈ আৰম্ভ কৰিছে। সেইকাৰণে কি কৰিলোঁ, এতিয়া তাৰপিছত আধা ঘণ্টামানৰ পাছত এতিয়া মই লাহে লাহে মাংসখিনি দিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া ইয়াত দিলোঁ আপোনাৰ 2টা লেগ পিচ, লাহেকৈ 3টা। আচলতে ঘটনাটো কি হ'লগৈ, আপোনালোকেও চিন্তা কৰিছে, লেগ পিচ মানে ইমান যে মাংস কি এগাল আনিছে নি? নহয়হে। আচলতে মই যেনে ক'লোঁ যে ভিডিঅ'টো মই বেলেগ এটা ভিডিঅ' বনাবলৈ গৈছিলোঁ দেওবাৰ, ইমান প্লেনিং কৰি মেলি, তাৰপৰা সেইটো নহ'লগৈ। মাথাটো সেইকাৰণে একদম গৰম হৈ আছিলে। সেইকাৰণে দোকানলৈ গ'লোঁ। তাৰপিছত দোকানলৈ গৈ মেলি ক'লোঁ যে মাংস দিয়ক। তাৰপৰা ক'লে যে লেগ পিচ দিম নে? মই কৈছোঁ দিয়ক। 4টামান দিম নে? মই কৈছোঁ দিয়ক বোলো। চব পিনৰ পৰা মই কৰিলোঁ। তাৰপিছত আহিলোঁ। মই কৈছোঁ আজি বনামেই বোলো, যিয়ে হওক খাম মইহে। সেইকাৰণে এতিয়া বনাই আছোঁ, আপোনালোকে দেখিছে কি। তাৰপিছত এতিয়া আকৌ কি হ'লগৈ, এতিয়া এইখিনি আপোনাৰ মিক্স কৰিব লাগিব, এনেকৈ আপুনি লৰাই দিব লাগিবগৈ। তাৰপিছত আৰু মই যেনেকৈ কৈছোঁ, বাওঁ হাতেৰে মই ফোনটো ধৰি আছোঁ, তাৰপৰা সোঁ হাতেৰে এইটো মিক্স কৰিবলৈ চেষ্টা কৰি আছোঁ। সেইকাৰণে অলপ অসুবিধা হৈছে। তাৰপিছত ফোনটো থৈ মেলি আকৌ ভালকৈ মই মিক্স কৰিম বাৰু। কথাটো হ'ল সেইটো।
এনেকৈ ধুনীয়াকৈ আৰু মই বাৰে প্ৰতি কৈছোঁ তাৰপিছত একো দিয়া নাই প্ৰথম অৱস্থাত যিটো তেল আছিলে বা বেলেগ বেলেগ যিবোৰ বস্তু আছিলে তেনেকৈ এতিয়া দেখিলে ন এতিয়া আপোনাৰ ইয়াত ধুনীয়াকৈ এই দৈটো দিয়া হৈছেগৈ তাৰপিছত তেতিয়া গোটেই তেলবোৰ এই কৰি মেলি ধুনীয়াকৈ লাহে লাহে বইল হ'ব আৰম্ভ কৰিছে আৰু ইয়াত বেলেগ একো দিয়া নাই আৰু এটা কথা এই ৰেচিপিটো আপোনালোকে বনাই চাব পাৰে টেষ্ট কৰি চাব পাৰে কিন্তু যিয়ে মানে আপোনাৰ দৈ বা এনেকুৱা কিছুমান বস্তু হজম নহয় তেওঁলোকে মানে খাব নালাগে কাৰণ এনেকুৱা কথা নহয় যে ইয়াত মই বনাইছোঁ বুলিয়ে যে আপোনালোকেও কৰিব লাগিব তেনেকুৱা কথা নহয় মই কাৰণটো ক'লোৱেই যে মই এটা বেলেগ ভিডিঅ' বনাবলৈ গৈছিলোঁ কিন্তু ক্লাছত একো নহ'লগৈ আৰু এয়া হ'ল কাৰী পাত্তা বুলি কয় ইয়াত মানে আৰু কাৰী লিভছ তেনেকৈ মানে এতিয়া তাত পাই নাপায় ভালকৈ নাজানো বাৰু যিয়ে নহওক বাৰু তেতিয়া সেইটো মই দি দিলোঁ সেইকাৰণে ইয়াত মই যিখিনি বস্তু দিছোঁ সকলোবোৰ অপশ্যনেল হয়গৈ আপোনালোকে চেষ্টা কৰি চাব পাৰে বনাই চাব পাৰে কেনেকুৱা লাগে তাৰপিছত গোটেইখিনি বস্তু মই যেনেকৈ দিছোঁ সেয়াই দিব লাগিব বুলি কথা নাই তাৰপৰা এয়া বনালোঁ আৰু তাৰপৰা কি কৰোঁ টেষ্টটো ধুনীয়া ওলাইছেগৈ মানে গোন্ধটো আৰু মানে কিন্তু আপোনালোকে মানে গোন্ধটো নাপাব কাৰণ ভিডিঅ' চাই আছে যে সেইকাৰণে মই টেষ্টটো পাইছোঁ কিন্তু নিজে বনাইছোঁ তেতিয়া গোন্ধটো ভাল লাগিবই সেইকাৰণে এতিয়া অলপ দেৰি পাছত মই ধুনীয়াকৈ এই মাংসখিনি খাম তেন্তে আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো অলপ হ'লেও ভাল পালে আৰু যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু লগতে কমেণ্ট কৰিবগৈ আৰু যদি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিবগৈ তেন্তে বেলেগ এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে অতি সোনকালে আজিলৈ আহিছোঁ আপোনালোকে যাতে সকলোৱে ভালে ভালে থাকক